তো এই ভিডিঅ'ৰ যোগেদি দেখাই আছোঁ আপোনালোকক ডাঙৰ ভিডিঅ'। এই ভিডিঅ'টোত চবেই গা ধুইছে, লেকিন ইয়াতো বহুত ডাঙৰ ডাঙৰ ঘটনা ঘটি আছে। পিছে পানী খেলিছে, ইজনে সিজনে পানী মাৰিছে, কিন্তু এই পানীৰ যোগেদি মানুহ বেমাৰ হ'ব পাৰে। কিন্তু মই ইয়াতে আছোঁ দেই, মই ইয়াত গা ধুইছোঁ, কিন্তু মই এতিয়া অনুভৱ কৰিছোঁ এইটো মই সাঁতুৰি বহুত দ এইকণত, লেকিন মোৰ সকলোৱে গা ধুইছে। ইয়াত এজন ভাগৰি গৈছে গা ধুই। এইটো এটা অৰুণাচলৰ লেক। এই পানী আহি অসমলৈ আহে, লেকিন অৰুণাচল এজন জঁপি আছে, দেখিছেনে? এজন কিন্তু জঁপি আছে, আজিলৈকে সাঁতুৰিব জনা নাই, লেকিন এজন লগৰজনে কৈছে যে মৰিছে, চব উদ্ধাৰ কৰিব লাগে আমি। কিন্তু উদ্ধাৰ কৰিবলৈ চেষ্টা কৰোঁ, মই কৈছোঁ এইটো সাঁতুৰিব দিব লাগে, এনেকৈ শিকিব। এই দেখিছেনে কিমান ওখ পৰা পৰিছে, পিছল খাই পৰিছে। চাওকচোন, এইজন মানুহ অকণমানতে বাচিছে। মই ভিডিঅ'হে পাইছোঁ, লেকিন মই চাব নাপালোঁ তেওঁ ওচৰৰ পৰা গৈ। লেকিন কি ক'ব, শেষত মোৰ দুখ লাগিছে আজি অনুভৱ কৰিছোঁ, আৰু নেক্সট দিন নাযাওঁ। এই মোৰ বলিন শইকীয়াৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব এণ্ড কমেণ্ট এণ্ড লাইক এণ্ড আৰু বেল আইকন দবাবলৈ নাপাহৰিব।